Hey guys, welcome to my YouTube channel AK Assamese Blogger. আজি আপোনালোকক কপিলি পিছত আজি এটা ভিডিঅ' দিম মানে বুলি ভাবিছোঁ মানে একেদিন ৰেষ্ট লৈছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই যোৱা ভিডিঅ' কেনেকৈ লাগিছিল সেইটো ক'ব আৰু এতিয়া আমি ফুৰিবলৈ যাম ক'লৈ যাম নাজানো আপোনালোকে চাই থাকিব আমি আছোঁ ৰাজাপুখুৰী বাৰে আমি এতিয়া যাম ক'লৈ যাম নাজানো নিখিল ভাই লৈ যাব বুলি কৈছে আজি নিখিল ভাই এয়া ধুনীয়া ঠাইত যাম তো ভিডিঅ'সকলে চাই থাকিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন যদি ছাবস্ক্ৰাইব কৰিব আৰু এয়া কমল ভাই ভিতৰুৱা ঠাই ফুৰিব যাম ফুৰিবলৈ যাম বুলি কৈছে এতিয়া আমি যাই থাকিম তই ফ্ৰেণ্ডবোৰৰ লগত আমি এতিয়া ফুৰিবলৈ যাই আছোঁ নিখিল ভাইয়ে লৈ যাব কয় ফুৰিবলৈ যাম আৰু এতিয়া আমি যাই আছোঁ ফুৰিবলৈ আপোনালোকে চাই থাকিব হাইৱে বাবা অলপমান দূৰ আছে মাত্ৰ আমি এতিয়া যাই আছোঁ হাইৱে দি নাযাওঁ আমি ভিতৰৰ ৰাস্তা আছে ভিতৰৰ মানে হাইৱে অলপমান পাৰ হ'ব লাগিব হাইৱেটো সেইকাৰণে আমি হাইৱেটো পাৰ হৈ ল'ম হাইৱে দিলৈ অলপমান দূৰ আছে মাত্ৰ তো গাইজ হাইৱে পালোঁ এতিয়া হাইৱেৰ সিটো পাৰে এটা ৰাস্তা আছে হাইৱে দি অলপমান যাব লাগিব মাত্ৰ তাৰপিছত আমি সেই ৰাস্তাটো পাম এই ৰাস্তাতে যাব লাগিব মোৰ কমল ভাইৰ এক্সিডেণ্ট হৈ গ'ল চাইকেলো সেই হ'ল আৰু নিখিল ভাই মানে কমল ভাইৰ হৈছে নিখিল ভাই আৰু আমি অলপমানে ধৰি সেই কৰা নাই কমল ভাই এতিয়া চাইকেলখন এতিয়া দোকানলৈ আনিছোঁ চাইকেল এখনত তো গাইজ কমল ভাইৰ এক্সিডেণ্ট হৈছে কিন্তু এতিয়া ফিটিং ফাইন হৈছে মানে অলপমান চাল গৈছে এতিয়া আমি যাই থাকিম আগলৈ কমল ভাই বোলে ফুলটো জোচ আছে কমল কেনে লাগছে পৰি কিনে হ'ব লাগে মাজে সময়ে তেতিয়াহে মানুহৰ যদি জবটো অলপমান কমে তাৰমানে উৎপাতটো বাঢ়িল মোৰ আজি দৰে অলপমান তো গাইছ আমি এতিয়া আগলৈ যাই থাকিম তো গাইছ ৰাঙামাটি আমাৰ মানে বিধায়ক পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা দেৱৰ ঘৰ আৰু এতিয়া আমি যাই থাকিম আগলৈ ৰেল লাইনৰ আগত যাম সূৰ্যটো চাওঁ কি সুন্দৰ ভিউ এয়া তো গাইছ আমি অকল ঘূৰিবলৈ আহিছোঁ মানে চাইকেল এনে ৰাইড কৰি আহিছোঁ এনেই ক'ত যাম মানে সেই প্লেচটো সেই নোহোৱা নাই তেনেকৈ যদি এনাৰ নহয় আমি যদি ভাল জেগা পাওঁ তেতিয়া আপোনালোকক দেখুৱাম যদি এনাৰ হয়তো আপোনালোকে দেখুৱাব নোৱাৰিমেই এনেই ঘূৰি আছোঁ আৰু আমি চাৰবাৰী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আমি ভিতৰলৈ নাযাওঁ এতিয়া আগলৈ যাই থাকোঁ মানে এতিয়া ক'ত যাম আমি ঘূৰি কিনে এতিয়া যাই থাকোঁ ঘৰলৈ মানে বেলেগ ৰাস্তা দি যাম এতিয়া আপোনালোকে চাব তো গাছ আমি মানে চাৰবাৰীত আহি পালোঁ চাৰবাৰীৰ ভিতৰুৱা জেগা আৰু এতিয়া আমি যাম মানে ইয়াত এটা পুখুৰী আছে পুখুৰীটো আপোনালোকক দেখুৱাম মানে সৰু পুখুৰীয়ে মানে চব ফ্ৰেণ্ড আহিব আৰু মোৰ ফ্ৰেণ্ডছবোৰ মানে নিখিল ভাইহঁতে তাতে ভিডিঅ' বনাই আছে আৰু এতিয়া আগলৈ যাম মানে পথাৰৰ মাজত তো গাইছ ইয়াত এখন ব্ৰিজ আছে মানে আহি থাকোঁতে এখন মানে পুখুৰীৰ মাজত ব্ৰিজ বুলি ক'ব পাৰি আৰু ইয়াৰ ভিতৰত এটা মন্দিৰ আছে মন্দিৰটো কি মন্দিৰ আপোনালোকক দেখুৱাইছোঁ ওচৰলৈ যায় তো গাইছ এতিয়া আমি তললৈ যাই আছোঁ মানে দলংখনৰ মাজলৈ যাই আছোঁ এতিয়া
আৰু দলংখন বহুত হিলে বা দলং নে আৰু এয়া পুখুৰীটো এয়া চাওক পুখুৰীটো আৰু এতিয়া আমি যাই আছোঁ দলংখনৰ মানে সেই মন্দিৰটো কি মন্দিৰ চাই আছোঁ আমি এয়া মন্দিৰটোৰ নাম হ'ল দক্ষিণেশ্বৰ শিৱালয় বুলি আছে আপোনালোকক আৰু ভালকৈ দেখুৱাইছোঁ তো গাইজ এয়া দক্ষিণেশ্বৰ শিৱালয় মন্দিৰ নেদেখুৱাওঁ তো গাইজ আজিলৈ ইমানে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰ দেখিছে বা মোক প্ৰথমবাৰ দেখিছে বা চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈ বাই বাই আৰু এটা নেক্সট ভিডিঅ' আপোনালোকক লগ পাম